প্ৰথম টাইহন ছাত্ৰ সন্থাৰ দাবী যিডাল হেণ্ডকাফ শংকৰজ্যোতি বৰুৱাৰ হাতত লগাইছে সেই হেণ্ডকাফডাল আমি যিটো ডিপুত থিয় হৈ আছোঁ সেই ডিপুটোৰ অৰিজিনেল স্বত্বাধিকাৰী যিজন বিহাৰৰে হওক ইউপিৰে হওক তেখেতৰ হাতত লগাবৰ কাৰণে টাইহন ছাত্ৰ সন্থাই প্ৰশাসনক আহ্বান জনাইছে। কাৰণ তেখেতৰ সাধাৰণ এটা ভুলৰ কাৰণে তেখেতে বিষয়বস্তুটো গুৰুত্ব নিদিয়াৰ কাৰণে অনাঅসমীয়া বুলি তেখেতে প্ৰমাণ কৰি দিয়াৰ কাৰণে আজি এই ঘটনাটো হ'বলৈ পাইছে। এই ঘটনাটো আৰম্ভণি হোৱাৰ লগে লগে যদি তেখেতে স্থানীয় লোকৰ লগত যদি যোগাযোগ কৰিলেহেঁতেন বা যিসকল আচলতে বিষয়ববীয়াৰ লগত এই বিষয় কাহিনীটো হৈছিলে আৰম্ভণি হৈছিলে তেখেতসকলৰ লগত যদি যোগাযোগ কৰিলে হ'লে নিশ্চয় এই পৰিৱেশ কেতিয়াও নাহিলেহেঁতেন আৰু সমগ্ৰ অসমে আজি এই বিষয়টোক লৈ ধিক্কাৰ নিদিলেহেঁতেন। গতিকে তেখেতক সেই হেণ্ডকাফডালে লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল এই পৰিৱেশ আচলতে পৰিৱেশৰ আলম লৈ কোনো দুষ্ট চক্ৰই কিন্তু আমাৰ মাজত আচলতে অসমীয়া আৰু অনা অসমীয়াৰ যিটো আচলতে সংঘাত সেই সংঘাতটো হয়তো লগাবলৈ যত্ন কৰিব পাৰে। তাৰ কাৰণে স্থানীয় ৰাইজক আমি সতৰ্ক হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ, আৰক্ষী প্ৰশাসনে আচলতে যিদৰে তাৎক্ষণিকভাৱে মৰহাহ দেখুৱাই তেখেতসকলে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনি সহযোগ কৰিবলৈ আহোঁতেই তেখেতসকলে এই বিষয়বস্তুলৈ গ্ৰেপ্তাৰ কৰিলে, সেইদৰে কিন্তু নাহলীয়া থানাত আজি কেইদিনমানৰ আগতে যিটো ঘটনা ঘটিছিল, নাহলীয়া থানা ভাঙি দিয়া হৈছিল, তাত আচলতে কিছু লোকক মাৰপিট কৰা হৈছিল। FIR দিয়াৰ পিছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সাংবাদিক বজেন গগৈ গৃহত কিন্তু অনিষ্ট কৰা হৈছিল, সেয়াও ভিডিঅ' ফুটেজ আজি যিদৰে আচলতে সামাজিক মাধ্যমত প্ৰচলিত হৈ আছে সেই ভিডিঅ' কিন্তু প্ৰচলিত হৈ আছিল। এই কিন্তু এজনো বিষয়ববীয়াক বা লোকক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে খেনুক দেখি দুৱাৰ মৰা খেনুক দেখি ৰন্ধা বঢ়া নীতিটো পৰিহাৰ কৰিবৰ কাৰণে আমি অসম আৰক্ষীক দাবী জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথা আহ্বান জনাবই লাগিব আৰু আমি সকিয়নি দিবই লাগিব যে তেখেতসকলে এটা হেণ্ডকাফডাল লগোৱাৰ লগে লগে কিন্তু তেখেতে হেণ্ডকাফডাল এৰুৱাই দিবৰ কাৰণে তেখেতসকলে অৰ্ডাৰ দিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্ডাৰ দিয়াৰ লগে যদি অসম আৰক্ষীয়ে যদি কাম কৰে তেন্তে অসম আৰক্ষী কাৰ আঙুলিত নাচি আছে এইটো এটা প্ৰশ্নবোধক। গতিকে এই বিষয়বস্তুবিলাক ৰাইজে জনাৰ প্ৰয়োজন আছে। আৰু স্থানীয় বিধায়কে হওক বা কিন্তু ৰাজনৈতিকভাৱে চক্ৰান্তৰ বলি হৈছে নেকি বুলি এটা কথা ৰাইজৰ মাজত আচলতে উচ্চাৰণ হৈ আছে, প্ৰচলন হৈ আছে। তাক প্ৰমাণ কৰিবৰ কাৰণে সেয়া যে নহয় নে হয় সেই কথাটো কৰিবৰ কাৰণে স্থানীয় বিধায়ক আৰু বিজেপি দলক কিন্তু আমি স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যদি এই বিষয়বস্তু লৈ তেখেতসকলে স্থিতি স্পষ্ট নকৰে তেন্তে মৌনতা সন্মতিৰ লক্ষণ বুলি ভাবি বিষয়বস্তু যে সত্য তাক কিন্তু ৰাইজে মানিবলৈ বাধ্য হ'ব। বনিয়া গোষ্ঠীৰ মাজত পইচাৰ লেনদেন লৈ পিনে কিবা কাজিয়া লাগিছে, মূল ফালিচত ফালি থাকক আমাৰ ক'বলগীয়া একো নাই, ইয়াত কোনোবা মৰিলেও আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই যুঁজখন ৰখাবলৈ যাওঁতে শংকৰজ্যোতি বৰুৱা নামৰ এজন সমাজসেৱক সমাজ সচেতন যুৱকক যিদৰে এজন দাগী অপৰাধীৰ কথা আটক কৰা হৈছে সেই কথা কিন্তু আমি সহ্য কৰিব নোৱাৰিম। বনিয়া গোষ্ঠী উৎপাদনৰ কাৰণে অসমীয়া ল'ৰা জেললৈ যাব, বনিয়া গোষ্ঠীয়ে অসমীয়া ল'ৰাক দাদাগিৰি কৰি অসমৰ পৰা খেদিবলৈ বিচাৰিব, সেই কথা কিন্তু হ'বলৈ নিদিওঁ। আমি বীৰ ৰাজত্ব অসম থকালৈকে এই কথা কেতিয়াও হ'বলৈ নিদিওঁ আৰু পৰিৱেশ দুৰীয়াজনৰ আৰু কৰি থৈ দিওঁ। আমি সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ জনসাধাৰণক এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ, এইখন ভূখণ্ডত আপোনালোকে অসমীয়া মানুহখিনিক ব্যৱসায় ইয়াত চলাই আছে। এজন নিৰীহ অসমীয়া ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতাই কাজিয়া এখন ৰখাব আহোঁতে তেওঁ চোৰৰ দৰে ডকাইতৰ দৰে আজি জিলা প্ৰশাসনে আপোনালোকৰ এজাহাৰত জেল হাজতলৈ প্ৰেৰণ কৰিছে।